উদ্যমী মহিলা বুলি যে কয় উদাহৰণ মই অকল ঘৰত কাম কৰাই নহয় ফেচবুকত কাম কৰাই নহয় মই মানুহৰ ঘৰতো কাম কৰোঁ আজি বৌয়ে ৰাতিপুৱাই মোক ফোন কৰিলে ঐ ছোৱালী কি কৰি আছ সোনকালে আমাৰ ঘৰলৈ আহিবি চুলিকেইডাল কাটি দিবি ইমান আন্তৰিকতাৰে মাতিলে মই নহাকৈ থাকিবই নোৱাৰিলোঁ আহিলোঁ আজি মই বৌৰ চুলিকেইডাল কাটিম এয়াও মোৰ উপাৰ্জনৰ এটা আহিলা পাৰ্ট টাইম জব মই লাষ্টত আপোনালোকক দেখাম মই মানে কি অৰিহণা পাওঁ লাষ্টত আপোনালোকে দেখাম ভিডিঅ'টো আপোনালোকে চাই থাকিব এই কাপ মোৰ অৰিহণা যে কৈছিলোঁ আপোনালোকক শেষত দেখাম বুলি মোৰ অৰিহণা এই কাপ দিম বুলি ক'লেই মই ঢপলিয়াই গুচি আহোঁ কেতিয়াবা থ্ৰেডিং কৰিবলৈ আহোঁ কেতিয়াবা চুলি কাটিবলৈ আহোঁ মোৰ দৰে এনেকৈ মানুহবিলাক মহিলাবিলাক উদ্যমী হ'ব লাগে কৰ্মমুখী হ'ব লাগে অকল ঘৰত কাম কৰি থাকিলে নহয় বাহিৰত ওলাই আহি মোৰ দৰে এনেকৈ কৰ্ম কৰিব লাগে